হেল্ল' গাইজ, কি খবৰ আপোনালোক সকলোৱে? ভালে আছে নিশ্চয়, ময়ো ভালে আছোঁ। আজি যিহেতু ভোগালী মেলা পাতিছে, তালৈকে যাবলৈ ওলাইছোঁ। ভাবিছোঁ আপোনালোকৰ আগতো অলপ শ্বেয়াৰ কৰিম। সেয়েহে আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো আজি অলপো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক নতুনকৈ চাই আছে, তেওঁলোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব, যিহেতু মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাই থাকিবলৈ পাব। আৰু আহকচোন, আজি মই ভোগালী মেলাত কি কৰিবলৈনো গৈছোঁ, কিনো খাম, কিনো ল'ম, আপোনালোকক দেখাই থাকিম। আহকচোন। সকলোলৈকে ভোগালী মেলা ওলগ জনাইছোঁ। আপোনালোকে চাগে বিহুৰ কাৰণে সাজু হৈছে, পিঠা পনা বনাইছে আৰু মেজিৰ কাৰণেও খুৱাবৰ কাৰণে সকলোৱে চাগে ৰেডি হৈছে। আজি যিহেতু ময়ো সেই ভোগালী মেলাত অংশগ্ৰহণ কৰিবলৈ গৈছোঁ, তাতে কি পাওঁ, কি লওঁ আৰু কিনো কৰিম, সেয়েহে আপোনালোকৰ আগত অলপ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকে চাই থাকিব, অলপো স্কিপ নকৰিব। এনেকৈ আমি আহি আছোঁ ভোগালী মেলালে ন? নমস্কাৰ, ক'ত যাবলৈ ওলাইছা? অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত প্ৰত্যেকটো উন্নয়ন খণ্ডৰ উদ্যোগত অনুষ্ঠিত কৰা ভোগালী মেলালে আহক আপোনালোক সকলো, আৰু আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ ক্ৰয় কৰকহি। যিহেতু আমি আহি পালোহি আমাৰ ভোগালী মেলা স্থান, আৰু ইয়াতে সকলোৱে মিলি আমাৰ গ্ৰামীণ জীৱিকা অভিযানৰ ফালৰ পৰা মেলা পাতিছে। মেলাত সকলো গোটৰ সদস্যসকলে অংশগ্ৰহণ কৰি পিঠা পনা বিক্ৰী কৰিছে, আৰু আমি এখন একাংকিকা নাট প্ৰদৰ্শন কৰিবলৈ আহিছোঁ। যিহেতু অকণমান ভয় ভয়ো লাগিছে, কিয়নো এনেকুৱাকৈ মেলাত কৰি পোৱা নাই, তথাপিতো আমি আহি পালোহি। আৰু মই প্ৰথমেই আপোনালোকক আমাৰ মেলাখনৰ বাউণ্ডেৰীটো অকণমান দেখাই দিব লৈছোঁ। ইমানেই সুন্দৰভাৱে সজাইছে। ভোগালী মেলাৰ দোকান পাতিছে, এফালে মেজি বনাইছে, এফালে সকলোৱে চকী খেল প্ৰদৰ্শন কৰিছে। আৰু আমাৰ অহাৰ দেৰি হ'ল। এয়া চাওক, খেল আৰম্ভ হৈ আছে। আপোনালোকক অকণমান দেখাই আছোঁ। এইখিনিতে আমি সকলোৱে আহি বহিলোহি, কিয়নো আমাৰ ডাইলগবিলাক ইমান মুখস্থ নাছিল। সেয়েহে সকলোৱে মিলি আকৌ এবাৰ ডাইলগবিলাক মুখস্থ কৰোঁ আৰু পুনৰ আওৰাই লৈছোঁ। সেয়েহে আমি গোটেইকেইজনী ইয়াত বহি লৈছোঁ। এয়া আমাৰ ৰাইজসকল, আপোনালোকক দেখাই দিছোঁ। এয়া চাওক, অকণমান মই অভিনয়ো কৰি লৈছোঁ এনেকুৱাকৈ। আমি সাজু হৈছোঁ, ড্ৰেছ পৰিধান কৰিছোঁ, নিজকে অলপ বেলেগ বেলেগ লাগিছে। এয়া সকলোৱে নিজৰ নিজৰ চাইছে আৰু ৰূপটো ইয়াত কেনেকুৱা লাগিছে। পূৰা এফালে ভিডিঅ' কৰিছে, ড্ৰেছ কৰি, এইফালে বাহিৰৰ বাউণ্ডেৰীটো দেখাইছোঁ আপোনালোকক। যিহেতু আমাৰ নাটকখন আৰম্ভ হৈ গ'ল, আৰু মই আপোনালোকক গোটেই নাটকখন দেখাবলৈ নোৱাৰিলোঁ, কিয়নো নাটকখন বহুত দীঘলীয়া হৈ যাব মোৰ ভিডিঅ'টো। সেয়ে তাৰে কিছু অংশ আপোনালোকক মই দেখাবলৈ লৈছোঁ, আপোনালোকে চাই থাকিব।
আৰু আমাৰ নাটকখন ইমানতে সামৰণি মাৰিছিলোঁ আৰু ভাবিলোঁ বজাৰ কৰি লওঁ ভোগালী মেলাত যিহেতু এয়া আপোনালোকক মই অলপ দেখাবলৈ আহি আছোঁ। আপোনালোকে চাই থাকিব কি কিনি ওলাইছে। এয়া বাইদেউসকলে কাপোৰ বিক্ৰী কৰিছে, চিৰা পিঠা সান্দহ। আমাৰ বাইদেউহঁতক মই সুধিছোঁ কেনেকুৱা হৈছে বজাৰ, তেওঁলোকে কিন্তু ভাল হৈছে বুলি কৈছে। মই তেওঁলোকৰ আৱাজবোৰ দিব পৰা নাই কিয়নো মাইকে লঞ্চ কৰি আছে আৰু বিহু ডান্স কৰি আছে, সেয়েহে তেওঁলোকৰ মাতবিলাক মই আপোনালোকক দিব পৰা নাই। এয়া এইখিনিতে আমি সকলোৱে নাচিবলৈ লাগি গ'লোঁ কিয়নো মই মিউজিকটো দিব পৰা নাই, মোৰ কপিৰাইট লাগিব বুলি। সকলোৱে মানে ইমানেই ফূৰ্তি কৰিছে, ইমানেই নাচিছে মানে বিহু। এইখিনিতে চাওকচোন, ছাৰৰ ছোৱালী মাইনাজনীও আহি গ'ল আমাৰ লগত নাচিবলৈ। ইমানেই ভাল লাগিল, ইমান অকণমানি ছোৱালীজনীও আমাৰ লগত নাচিবলৈ আহিছে আৰু ইমান স্মাৰ্ট ছোৱালীজনী, মানে ইমান সুন্দৰকৈ নাচিছে আৰু মোৰ কোচতহে উঠিবলৈ লাগে তাইক। এয়া চাওকচোন বাৰু। প্ৰায় 7টা বাজিলে আমি ভোগালী মেলাৰ পৰা বিদায় লৈছোঁ। এয়া আহি আছোঁ আমি অহা বছৰলৈ ভোগালী মেলাত আকৌ লগ পোৱা আশাৰে। নিশ্চয়, বাই বাই। চ' গাইজ, আমি ওলাই আহিলোঁ নাটক কৰি আৰু ইমানেই ভোক লাগিল নহয়, গোটেইখিনিয়ে সোমাই ল'লোঁ আৰু ইমানেই হুলস্থুল কৰিছে, মানে ইহঁতি কেইবাদিনো খাবলৈ নোপোৱা নিচিনাই কৰিছে আৰু। এয়া চাওকচোন বাৰু কেনেকুৱা হুলস্থুল কৰিছে। এয়া মই খাই মেলি ওলাই আহিলোঁ আৰু অলপ বজাৰ কৰিলোঁ ঘৰৰ কাৰণে, যিহেতু অলপ ফটোও মাৰিলোঁ। ফটো মৰাৰ পাছত আমি ঘৰলৈ যাওঁ বুলি ওলাই আহিলোঁ আৰু মোৰ আজি ভিডিঅ'টো সামৰিবলৈ লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ।